কলেজ আমাৰ আগৰ পুৰাণী উত্তৰ কামৰূপ আৰু বাক্সা জিলা যেতিয়া আছিলে ইয়াৰ পূব প্ৰান্তৰ আৰু এতিয়া তামুলপুৰ জিলাৰ অন্যতম এখন উচ্চ শিক্ষা এটা অনুষ্ঠান হয় আৰু গড়েশ্বৰ বহুত পুৰাণী এটা ঠাই হয়। ইয়াত বহুত জাতি জনগোষ্ঠী একেলগে আছে, বড়ো, শৰণীয়া, ৰাজবংশী, অসমীয়া, ৰাভা, বঙালী চব আছে। চ' এই গোটেই জনগোষ্ঠীৰে ছাত্ৰ ছাত্ৰীবিলাক ষ্টুডেণ্টবিলাক এইখন বিদ্যালয়ৰ পৰাই উচ্চ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ কিছুমান অভাৱ আছিলে। আমাৰ চৰকাৰ অহাৰ পিছত প্ৰায় 2 কোটিতকৈ অধিক ইয়াত ফাণ্ড দিয়া হৈছে আৰু ইয়াত ছায়েন্স বিল্ডিং এখন নিৰ্মাণ কৰা হৈছে, এইখন অডিটৰিয়াম ছেমিনাৰ হল নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ পিছত নেক্সট ষ্টেপত আমি ছায়েন্স লেব নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। মই বিচাৰিছোঁ যে মই ভাবিছোঁ এইখন মহাবিদ্যালয় সকলো দিশৰ পৰাই আগবাঢ়ি যাব লাগে, কাৰণ এইখন মহাবিদ্যালয়ৰ ওপৰতে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী নিৰ্ভৰ কৰে। দুখৰ বিষয় এইটোৱে যে ইয়াত অত্যন্ত প্ৰয়োজন আমাৰ বিজ্ঞান শাখা আৰু কমাৰ্চ শাখা বহুত বছৰৰ পৰাই প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই বা সেই প্ৰচেছটো হোৱা নাই। মই অসম চৰকাৰৰ লগত কথা পাতিম যে গড়েশ্বৰ মহাবিদ্যালয়ৰ বিজ্ঞান আৰু যিটো বাণিজ্য এই দুটা শাখা প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে আৰু লগতে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ এইটো আমি ইয়াত কৰাৰ কাৰণে কাউন্সিল চৰকাৰো কাম কৰিম আৰু অসম চৰকাৰো কৰি আছে। মোৰ কথা এইটোৱে মই অনুৰোধ কৰিছোঁ আমাৰ আমাৰ যিটো প্ৰিন্সিপাল আৰু প্ৰফেচাৰসকলক যে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰটো আজি নহয় কালি হ'ব, কিন্তু একাডেমিক্সটো যিটো শিক্ষা এইটো ভাল হ'ব লাগিব, কাৰণ বহুত ছাত্ৰ ছাত্ৰী অলপ কোৱালিটি এডুকেশ্যনৰ অভাৱত গৈ পেলাই কেতিয়াবা নিজৰ যিটো কেৰিয়াৰ এইটো তাত গৈ পাবলৈ বহুত অসুবিধা হয়। এইকাৰণে মহাবিদ্যালয়ত পঢ়ি থকা সময়তে বিভিন্ন জবৰ কাৰণে ইনফৰমেশ্যন আৰু প্ৰিপাৰেশ্যন প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক, এই গোটেই কামখিনি কলেজত পঢ়ি থকা সময়তে ছাত্ৰ ছাত্ৰীক এটা পৰিৱেশ গঢ়ি দিব লাগিব। সেইকাৰণে আমাৰ চৰকাৰে আমি এটা ইউথ এমপ্লয়মেণ্ট মিছন এটা লোৱা হৈছে। তাত আমি ছেটাৰডে আৰু ছানডে কলেজবিলাকত এতিয়া ফাৰ্ষ্ট পেজত 25খন কলেজ লৈছোঁ। ছেটাৰডে আৰু ছানডে তাত ক্লাছ কৰা হ'ব, যিটো নেকি বিভিন্ন জবৰ কাৰণে এইটো কোচিং আৰু অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম কৰা হ'ব আৰু সকলো ছাত্ৰ ছাত্ৰী কলেজত পঢ়ি থকাই হওক বা বাহিৰৰে হওক আহি পেলাই সেই মহাবিদ্যালয়খনত 10টা বজাৰ পৰা গধূলি 10টালৈকে বিভিন্ন প্ৰগ্ৰামত এটেণ্ড কৰিব পাৰিব। নেক্সট ফেজত ৰেগুলাৰ কৰিবলৈ গৈ আছোঁ। আমিও অতি শীঘ্ৰে কৰিব বিচাৰিছোঁ। আমাৰ যিহেতু এডুকেশ্যনটো ট্ৰেন্সফাৰ ছাবজেক্ট আমাৰ ইয়াতে হ'ব, কিন্তু অলপ অফিচিয়েল প্ৰচেছ আছে, সেইখিনি আমি কৰি আছোঁ। পৰহি ৰেৱৰা নাৰ্জাৰী কৈছে মানে BPF আৰু UPPLৰ CM পদৰ সংঘাতৰ বাবে BJPয়ে সুবিধা পাতি ল'ব বুলি কৈছে। চাওক, বহুত কথা ক'ব, কিন্তু নিজৰ এজেণ্ডা আছে, সকলোৰে এজেণ্ডাই কাম কৰিব। UPPLৰ এজেণ্ডা কি আছিলে? 2015 চনত UPPLক UG ব্ৰহ্ম ডাঙৰীয়াই যেতিয়া জন্ম দিছিলে তেতিয়া BTR অঞ্চলত মানুহবিলাকে থাকিবলৈ পৰা পৰিৱেশ নাই বুলি বহুতে এৰি গৈছিলে। তেতিয়া হত্যা, হিংসা, বিভিন্ন পৰিৱেশ BTR অঞ্চলটোত জুৰুলা কৰি পেলাইছিলে আৰু মানুহৰ মুখত হাঁহি নাইকিয়া হৈছিলে। তেতিয়া UG ব্ৰহ্ম ডাঙৰীয়াই এটা ৰাজনীতিক সংগ্ৰাম আৰম্ভ কৰিলে। তাত আমিও যোগদান কৰিলোঁ আৰু 2020ত শান্তি চুক্তি হোৱাৰ পিছত আজি UPPLৰ চৰকাৰ আহিছে, UPPL BJPৰ চৰকাৰ, আৰু ইয়াত মানুহৰ মুখলৈ হাঁহি ঘূৰি আহিছে। এতিয়া বহুতে বহুত কথা ক'ব, কিন্তু আজিৰ পৰা 5, 10, 15, 20 বছৰত ঘূৰি যাওক, তাৰপিছত বহুত কথাটো কওক। গতিকে আজি কোনে চিফ হ'ব, কোনে CM হ'ব, কোনে EM হ'ব, সেইটো ডাঙৰ কথা নহয়। কোনে BTRৰ 35 লাখ জনসাধাৰণক মৰম কৰিব, কোনে বিশ্বাসত ল'ব, কোনে সন্মান কৰিব, ইয়াৰ সমন্বয় আৰু শান্তিৰ কাৰণে কোনে কাম কৰিব, সেইটোহে প্ৰশ্ন কৰক। আৰু মোৰ কথা বেলেগ একো নাই। মই চিফ হোৱাটো ডাঙৰ কথা নহয়। চিফ হোৱাটো মই মাৰ পৰা পেটৰ পৰা জন্ম পোৱাৰ পৰাই মই ভাবি অহা নাই যে মই চিফ হ'ম। সমাজৰ কাম কৰিলোঁ 32 বছৰ, তাৰপিছত এতিয়া এটা সমাজে দায়িত্ব দিছে, সেইটো দায়িত্ব মই লৈছোঁ আৰু মোৰ তেজত বা মোৰ তেনেকুৱা চিন্তাবিলাক আহিব দিয়া নাই যে চিফ হ'বই লাগিব। এইটো দলে সিদ্ধান্ত কৰিব, নিজৰ দলে সিদ্ধান্ত কৰিব। গতিকে কোনে কি এজেণ্ডা আছে এইটো নিজে ৰাখক, ৰাইজে ঠিক কৰিব। কিন্তু BTR অঞ্চলত যিহেতু যোৱা 30-40টা বছৰত ইমান বেয়া পৰিৱেশ আছিলে, এই পৰিৱেশটো ঘূৰাই অনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাইৰেক্টলি ইয়াত বহুতখিনি চেষ্টা কৰি পেলাই
আৰু আমাৰ যিটো সংগ্ৰামীসকল আছিলে এই পৰিৱেশটো আজি আহিছে গতিকে মোৰ একদম প্ৰাইম সবচে ডাঙৰ এজেণ্ডাই হৈছে বিটিআৰ অঞ্চলত অনাগত দিনত পুনৰ অশান্তি গোষ্ঠীগত সংঘৰ্ষ বা জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয় ঘূৰি আহিছে এইটো কোনোবা ধ্বংস কৰিব বিচাৰিলে এইটো কেতিয়াও দিয়া নহ'ব ইয়াৰ কাৰণে আমি কাম কৰি যাম কৰি আছে গড়েশ্বৰ আৰু তামোলপুৰ যোনটো পুঠিমাৰী নদীৰ দলং এইটো কেতিয়া এইটো দলংটো সবচে প্ৰায়ৰিটি লিষ্টত আছে আৰু দলংটো যেতিয়া চেংচন হ'ব তেতিয়া আধাৰশিলাও হ'ব নিৰ্মাণো হ'ব কাৰণ তামোলপুৰ জিলাৰ ভিতৰত গড়েশ্বৰৰ এৰিয়াটো আহিছে গড়েশ্বৰৰ মানুহ তামোলপুৰত যাবৰ কাৰণে যিটো চিধা পথ আছে তাত পুঠিমাৰী দলংখনটো লাগিবই এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াও জানে গতিকে মই আশা ৰাখিছোঁ যে ইতিমধ্যে আমাৰ পৰা কাউন্সিলৰ পৰা কিছুমান দলং বনোৱাৰ কাৰণে লিষ্ট লোৱা হৈছে তো মই আশা ৰাখিছোঁ কম দিনৰ ভিতৰতে এইখন ব্ৰিজ চেংচন হ'ব আৰু এইটো মাত্ৰ নহয় গড়েশ্বৰ টাউনখন ডেভেলপ কৰা গড়েশ্বৰৰ পুথিভঁৰাল এটা আছে এইটো ডেভেলপ কৰা গড়েশ্বৰৰ যিখন ফিল্ড আছে এই ফিল্ডখন ডেভেলপ কৰা সব কামবিলাক আমি হাতত লৈছোঁ আৰু এই বছৰে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্টত আমাৰ গড়েশ্বৰৰ এটা ষ্টেডিয়ামৰ কাৰণে মই আমাৰ পৰা 5 কোটি টকা দিয়াৰ কাৰণে সিদ্ধান্ত কৰিছোঁ